ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষক টিউটৰসকলৰ বাবে 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। সবিশেষ আপোনালোকক জনাব বিচাৰিছো, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিকে ধৰি একাধিক দাবীৰে জিলাই জিলাই প্ৰাথমিক শিক্ষকৰ শৈক্ষিক অভিৱৰ্তন মুখ্যমন্ত্ৰীলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত লৈছে আৰু 10 মাৰ্চত এই প্ৰস্তাৱসমূহ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অসমৰ সকলো মহকুমাতে ৰাজহুৱা প্ৰাথমিক শিক্ষাৰ চৰকাৰী প্ৰচাৰ আৰু বাস্তৱ শীৰ্ষক বিশেষ শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত কৰিছে আৰু বছৰ পাছত বছৰ ধৰি প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থী আৰু শিক্ষকৰ প্ৰতি প্ৰদৰ্শন কৰি অহা চৰম অনীহাৰ বিৰুদ্ধে পুনৰ প্ৰাথমিক শিক্ষক সমাজে ৰাইজৰ ওচৰ চাপিবলৈ কাৰ্যসূচী লৈছে। সন্মিলনীৰ তৰফৰ পৰা বিগত 4 বছৰ ধৰি মুখ্যমন্ত্ৰীৰ বৃত্তি পৰীক্ষা বন্ধ হৈ থকা, পাঠ্যপুথিৰ লগতে অভ্যাসন আৰু মূল্যায়ন বহি শিক্ষাবৰ্ষৰ আগত প্ৰদান কৰিবলৈ অপাৰগতা প্ৰকাশ কৰা পৰিলক্ষিত হোৱা আদি বিষয়বোৰ শৈক্ষিক অভিৱৰ্তনত উপস্থাপন কৰিছে। তদুপৰি বিগত বৰ্ষবোৰৰ দৰে শিক্ষকসকলক যাতে শিক্ষকৰ পাঠ্যক্ৰম বহিৰ্ভূত কামত ব্যস্ত নাৰাখে তাৰ বাবে জনমত সৃষ্টি কৰা, স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়া, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ আৰ্জিত ছুটিকে ধৰি বিভিন্ন প্ৰাপ্য আদায় দিয়া, বাকী থকা সকলো ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়া কৰা আৰু প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ সমৰ্থনত জনমত গ্ৰহণ কৰাৰ লক্ষ্যৰে মহকুমাই মহকুমাই অভিৱৰ্তন কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই অভিৱৰ্তনে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ 10 মাৰ্চত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ'ব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে যে কৰ্মচাৰীসকলে 3টা নহয় 5টাকৈ পদোন্নতি লাভ কৰিব। চাকৰি কাৰ্যকালত 5টাকৈ পদোন্নতি লাভ কৰিব আৰু 8ম বেতন আয়োগৰ আওতাত এই 5টা পদোন্নতি পাবলৈ সক্ষম হ'ব কৰ্মচাৰীসকলে। কেন্দ্ৰীয় চৰকাৰে নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচাল্টিভ মেচিনেৰী NCJCM-ৰ পৰা 8ম বেতন আয়োগৰ চৰ্তসমূহৰ বাবে পৰামৰ্শ বিচাৰে আৰু NCJCM কৰ্মচাৰী পক্ষই উত্তৰত কয় যে নতুন বেতন আয়োগত সেৱাত ন্যূনতম 5টা পদোন্নতিৰ পৰামৰ্শৰ ওপৰত চিন্তা কৰা উচিত। ইপিনে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশ আহিছে। হাইস্কুলৰ প্ৰধান শিক্ষক পদত যোগ্য হ'ব বিজ্ঞান স্নাতক শিক্ষক, 2000 শিক্ষকলৈ সকাহ। ৰাজ্যৰ হাইস্কুলত প্ৰধান শিক্ষক হিচাপে নিযুক্তিৰ বাবে বিজ্ঞান শাখাৰ স্নাতক উত্তীৰ্ণ শিক্ষকসকলক যোগ্য বিবেচনা কৰিবলৈ অৱশেষত নিৰ্দেশনা দিছে আৰু এইসকল শিক্ষকে এতিয়া প্ৰধান শিক্ষক পদৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইপিনে বিশেষ টেট উত্তীৰ্ণৰ হাহাকাৰ, 17 দিন ধৰি তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু চৰকাৰে সঁহাৰি নজনালে প্ৰাণত্যাগৰ হুংকাৰ দিছে এই বিশেষ টেট উত্তীৰ্ণসকলে। কেৱল বিশেষ টেট উত্তীৰ্ণই নহয়, সচলত বিশেষ টেট উত্তীৰ্ণ 2021 উত্তীৰ্ণ সন্থা আৰু অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অস্থায়ী কৰ্মচাৰী সংগঠন গোপাল মিত্ৰ আৰু গোপাল মৈত্ৰী সন্থাৰ অনশন অব্যাহত আৰু চৰকাৰে প্ৰতিবাদকাৰীসকলক নিয়মীয়াকৈ দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি নিদিয়ালৈ অনশন অব্যাহত ৰখাৰ হুংকাৰ দিছে। ইপিনে কৰ্মচাৰী পেঞ্চনৰ বাবে আহিছে সুখবৰ। পুনৰ বৃদ্ধি পাব 3ৰ পৰা 4% দিয়ে আৰু অতি শীঘ্ৰে এই দিয়ে বৃদ্ধি ঘোষণা কৰিব। হোলীৰ পূৰ্বে দিয়ে বৃদ্ধি ঘোষণা কৰিব বুলি খবৰ আহিছে আৰু শেহতীয়া খবৰ অনুসৰি এইবাৰ 3ৰ পৰা 4% দিয়ে বৃদ্ধি ঘোষণা হ'ব পাৰে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।